আজিৰে পৰা চিলনীজান ৰাজহুৱা খেলপথাৰ প্ৰাংগণত আৰম্ভ হয় ২৯তম বৰপথাৰ আঞ্চলিক ৰঙালী বিহু উৎসৱ। নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি পুৱা মাননীয় বিপুল চেতিয়া ডাঙৰীয়াই পতাকা উত্তোলন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। সূত্ৰ অনুসৰি এই দুদিনীয়া উৎসৱটিত মৌকুঁৱৰী, বৰবিহুৱতী আৰু মুকলি বিহুৰ প্ৰতিযোগিতা হ'ব বুলি জানিব পৰা গৈছে। অনুষ্ঠানটিৰ অন্তিম দিনৰ সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠশিল্পী ডক্টৰ সুদীপ ৰঞ্জন দাসে গীতৰ শৰাই আগবঢ়াব। ব্যুৰো ৰিপৰ্ট, প্ৰাইম কাৰ্বি।